লকডাউনৰ এই সময়ছোৱাত আপোনালোকে কিবা নহয় কিবা দৰকাৰী কাম নহলে সৃজনীমূলক কামত ব্যস্ত হৈ আছে 2014 চনত গুৱাহাটী কমাৰ্চ কলেজৰ পৰা B.B.A পাঠ্যক্ৰম সমাপ্ত কৰি যোৱা ছাত্ৰ-ছাত্ৰীসকলে এই লকডাউনৰ সময়ছোৱাত কি কৰিছে আহকচোন এবাৰ চাওঁ কিনো কৰিব আৰু ছাৰ শুইছোঁ খাইছোঁ মাজে মাজে গেম খেলিছোঁ সেইবিলাকে কৰি আছোঁ আৰু ছাৰ কিন্তু কথা এটা ভাবিছোঁ এতিয়া গান এটাই লিখোঁ নেকি ছাৰ দৈনিক তবলা ওলা এতিয়া আৰু উঠোগে ময়ো দে ষ্টাৰ্ট কৰ কি তই গান গাবি বা তই কেতিয়াবা গান গাৱ হলি তবলা বজাব লাগিব মই তেতিয়াহ'লে তবলাটো উলিয়াব লাগিব নহয় চাওঁ আজি ঋষিয়ে গান গাবি তাৰমানে ন বঢ়িয়া তেন্তে আজি এইটো ফুটা আছিলে নহয় পাহৰি থাকিলোঁ এইটো কথা একো নাই বাদ দে धा तेरे धा तेरे धा तेरे धा तेरे तुम तेरे धा तेरे धा किन्ना दिनक दिन धा किन्ना दिनक दिन धा किन्ना दिनक दिन ओए प्रशाल तो गिटारখন উলিয়া এটাই ভাল লাগিব একো নাই হৈ যাব তো गिटारখন উলিয়া ওই কাক কইছো হা মুক কইছো এই কেক দেখিছ তোৰ মুখত মাৰিম কেক তোক কোৱা নাই তাই মোক কিয় মাৰিলি মই কি কৰিলোঁ অনিক অলপ তই ৰখিব লাগিব এইখিনি চাহ কৰিলে কি মোক অলপ তাৰপিছত বজাই আছোঁ চাফা হৈ লওঁ পিছে টেষ্টটো কিন্তু বেয়া হোৱা নাই প্ৰসাদ হ'ব দে তই বজা আৰু অনিক আহি গ'লো দে এতিয়া বজাব পাৰোঁ ফ্ৰেছ হ'লোঁ এইবোৰৰ পৰা বাকী অলপমান সময় দে মই অলপ প্ৰেক্টিচ কৰি লওঁ পাৰিম ষ্টাৰ্ট কৰি দে বজাব আমি ভিডিঅ' যিহেতু বনাই আছোঁ আমাক প্ৰডিউচাৰ এটা নালাগিল জানো হা বেংকত কাম কৰোঁ বুলি কি তহঁতে মোক প্ৰডিউচাৰে বনাই দিবি নেকি আচ্ছা সংগীতাক কৈ দিওঁ তাই ভিডিঅ'টো বনাই দিব টেলিৰ পৰা এনেই কোৰ্চ কৰি আহিছোঁ নেকি এইডালৰ হ'ব দে টেনশ্যন নল'বি মই ভিডিঅ'টো কৰি দিম ফ্ৰীতে খালি এতিয়া য়শমিতাক কওঁ কি ডান্সটো কোৰিঅ'গ্ৰাফ কৰি দিবলৈ ঠিক আছে ভালে লাগিব দে দি দিবি ঐ পিছে এটা কথা শুন না আমি ন ক'ৰবাত বাহিৰত যাম আৰু শ্বুটিং কৰিবলৈ কাৰণে তেতিয়া ভাল লাগিব বাইকত যাম কৰিছোঁ চবেই মিলি আৰু এনেকুৱা কিবা বাগানৰ মাজত কিমান ভাল লাগিব ঐ আৰু এটা কথা মাজতে যদি বিহু এটা সোমাই দিওঁ কেনেকুৱা লাগিব যেনেকে নীলাজীকে চাব চুলে নজয় পৰিব আমাৰে নাচনি চুলে জগৰ লাগিব ওচৰ চাপি চাপি নাহিবা ধুলিয়া আমাৰে নাচনি নিচে কোমলীয়া হয় ভাল লাগিব দেই শুন উপাসনা কৈ দে তাই বাকীখিনি চাই দিব ভাল লাগিব উপাসনা প্লিজ তই বাকীখিনি চাই দে না Sure, Yash, মই চাইটো দিম কিন্তু আমাৰ হিৰো মই আছোৱেই দেখোন
এইখন আকৌ ষ্টাৰ্টে নহয় যে চাবিটো ইয়াতে আছে কিন্তু ঋষি সাইড ৰোলৰ কাৰণে তুমি দীপকক ক'ব পাৰা এবাৰ साइड रोल और हम घॉन ही नहीं करेगा বাপৰে দীপকৰ কি হ'ল কাটে লাগিল দেখোন তাৰ হ'ব দে মই কৰি দিম চাইখন দাম মাইনে কৰিলোঁ নেকি ইমান দিনে ৰচোন ৰ বাপৰে ৰাজীৱে মোক কাটি দিলে লুডুত চালা চিত্ৰ এনে নকবি দেই মই তোক কাটা নাই এই ৰচোন ৰ কি আমি অকণ ধুনীয়াও লিখিব লাগিব ন অকণ মানে আৰু চেহেৰাটো মানে অকণ ধুনীয়া ধুনীয়া বগা বগা বাবাসকল তোমালোকে মেকআপ কোনে কৰি দিব হ'ব দিয়া চিন্তা নকৰিবা মই কৰি দিম ধুনীয়াকে ৰবা 2014 বেচ গানটো কি হ'ল তোমালোকৰ বিদিশা ইহঁতৰ যে গানটো লিখাই নহ'ল কি যে হ'ব হেই মই জানিছিলো ইহঁতৰ এনেকুৱা হ'ব যে প্ৰশাল বুজা কিবা আছিলে